আজি ভাবিছোঁ খাৰু এটা নতুন ৰূপত দিম বুলি, কাৰণ খাৰু কেইযোৰ বহুত পুৰণা হৈ গৈছে আৰু ইয়াৰ কালাৰো গুচি গৈছে। চাওক, একদম বগা বগা কালাৰ হৈ গৈছে। তো ভাবিছোঁ ইয়াক আজি এটা নতুন ৰূপত দিয়া যাওক। ইয়াৰ লগত লৈছোঁ কাপোৰ, তো ভাবিছোঁ ব্লু কালাৰত বনাম। তো সেয়েহে কাপোৰ ব্লু কালাৰৰ লৈ লৈছোঁ আৰু ইয়াক আজি নতুন ৰূপত দিয়া যাওক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ খাৰুখিনি লৈ লৈছোঁ, তাৰপাছত এইখন কাপোৰখন লৈ লৈছোঁ, তাৰপাছত এইটো আঠা ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। এইটো এতিয়া খাৰুকেইপাতটো বহুত সৰু সৰু হয়, কিন্তু এই দেখোন এইকেইপাত এতিয়া যোৰা লগাব লাগিব। তো এতিয়া যোৰা লগোৱাৰ কাৰণে আঠা ব্যৱহাৰ কৰিবই লাগিব। আঠাটো ব্যৱহাৰ কৰিলেহে লাগি ধৰিব। পেলনীয়া বস্তু এটা যদি আমি খুব সুন্দৰকৈ এটা ৰূপ দিব পাৰোঁ, আৰুনো কি লাগে। আপোনালোকে যদি ট্ৰাই কৰা নাই, ট্ৰাই কৰিব পাৰে। সঁচাকৈ খুব ভাল লাগে। কোনে কোনে এনেকুৱা টাইমবোৰ স্পেণ্ড কৰি ভাল পায়, কমেণ্ট কৰি জনাব। অলপ শুকাব দিলে বেছি ভাল হয়। এই চাওক, সুন্দৰ এপাত ডাঙৰ খাৰু বনাই দিলোঁ এই সৰু সৰু খাৰু পাতৰ পৰা। আধাটো শুকালে বেছি ভাল হয়। আৰু এতিয়া ইয়াক মই এই কাপোৰখন সৰু সৰুকৈ একদম এনেকৈ মেৰিয়াই আহিম। বৰ্তমান খাৰু কেইযোৰ বৰ্তমান কাপোৰ মিলোৱা হৈ গ'ল। এই চাওক কি ধুনীয়া লাগিছে। ইয়াৰ এতিয়া আকৌ বেলেগ এটা ডিজাইন কৰিম। ইয়াত ল'ম এনেকৈ কিছুমান ষ্টন লগাম বুলি ভাবিছোঁ। এনেকৈ ষ্টন লগাই দিম বুলি ভাবিছোঁ। চাওক, মোৰ হাতত বেছি যন্ত্ৰ নাই, কাৰণ নতুন হয়তো, তো সেইকাৰণে কিছুমান বস্তু এনেকৈ হাতে দিয়ে ব্যৱহাৰ কৰি আছোঁ। হাতেদি ব্যৱহাৰ কৰিলেও বহুত বেছি হাৰ্ড নহয়, কিন্তু বস্তুবিলাক থাকিলে বেছি সুবিধা হয়। কথা নাই, কেতিয়াবা এনেকৈও মেনেজ কৰিব লাগিব। বৰ্তমান এক পাত হৈ গ'ল। এই চাওক, আৰু এক পাত কমপ্লিট কৰিব আছে। তো চিম্পল এনেকৈ জাষ্ট আঠাবোৰ দি পেলাই ষ্টনবোৰ মাজে মাজে দি গৈছোঁ। সঁচাকৈ খুবেই ভাল লাগিছে। যিসকলে ট্ৰাই কৰা নাই, একবাৰ ট্ৰাই কৰি চাব পাৰে। এনেকৈ এয়া মোৰ খাৰুযোৰ হৈ গ'ল, একদম ফাইনেল লুক খাৰুযোৰৰ। চাওকচোন কেনেকুৱা লাগিছে। তো মই ভাবিছোঁ আপোনালোকক পিন্ধি দেখাওঁ। চাওক, সঁচাকৈ বহুত ভাল লাগিছে। আৰু যদি ইয়াৰ লগত কাপোৰযোৰ মিলাই পেলাই পিন্ধা যায়, সঁচাকৈ বহুত ভাল লাগিব। চাওক, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।